Hello everyone, I am Maini and welcome back to my YouTube channel. Mine is Happy World. এতিয়া মই কৰবালে যাবলৈ ওলাইছো ড্ৰেছ কৰি পেলাই মই আগতে আপোনালোকক ড্ৰেছটো দেখুৱাও কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব কিন্তু খুবেই ভাল লাগিছে আজি মই ফাৰ্ষ্ট ডে পিন্ধিছো আৰু কৰবালে গৈ আছো ক'ত গৈ আছো আপোনালোকক দেখুৱাম আগত চাই থাকিব প্ৰথমতে মই যাম বৰপেটা আৰু কিবাৰি খুব ধুনীয়া পৰিৱেশ এটা মই আপোনালোকক দেখুৱাই আছো চাই থাকক মই বৰপেটা টাউন আহি পালো আৰু মই ইয়াতে এপেক্স বেংকত আহিছো কিবা কাম আছিলে সেইখিনি কৰি মই ওলাই আহিলো এতিয়া মই আপোনালোকক দেখুৱাই থাকিম চাই বেংকৰ কামখিনি আধাখিনি হৈ গ'ল আৰু আহিব লাগিব কিন্তু আজিলৈ হৈ যাব ইয়াৰ পিছত কৰবাত ফুৰিব যাম এতিয়া মই আপোনালোকক হয়তো বহুতে দেখিছে আৰু যিবোৰে দেখা নাই তেওঁলোকক মই অকণমান দেখুৱাম চাই থাকিব এতিয়া মই আহি পালোঁ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ তো মই আপোনালোকক অকণমান ৰাস্তাৰ পৰা দেখুৱাম যিহেতু ভিতৰত নোসোমাওঁ বহুতে দেখিছে নিশ্চয় এয়া ঢেৰ বিল্ডিং এয়া এইখন গেট এইপিনে সোমাব পাৰে আৰু এইটো এটা আছে বনাই আছে বিল্ডিং এটা নতুনকৈ বহুতো পাবে বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেল পাৰ হৈ আহিলোঁ ভিতৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ বাহিৰৰ পৰা দেখুৱালোঁ যিহেতু ভিতৰত যাবলগীয়া কাম নাছিল মোৰ একো বেমাৰ হোৱা নাই এতিয়া বেলেগ এটা জেগাতহে যাম ক'ত যাওঁ আপোনালোকক দেখুৱাম খুব ধুনীয়া জেগা এটা হয়তো বহুতে গৈছে যিবোৰে যোৱা নাই তেওঁলোকক দেখুৱাম আৰু যোৱাবোৰেও চাব ন তো ব'লক গৈ থাকোঁ এয়া চাওক কেনেধৰণে পানী হৈছে একেবাৰে ভৰ্তি এয়া চাওকচোন আকাশখন দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু চাৰিওপিনে সেউজীয়া গছ গছনি আছে দেখিবলৈ খুব ভাল লাগিছে আৰু এয়া মই আহি বেকেৰী ভাৰ পাই গ'লোঁ চাওকচোন ব্ৰিজখন ইমান দীঘল আৰু খুব ধুনীয়া মাজে মাজে ধুনীয়া চিনাৰীবোৰ দেখি থাকিব মই দেখুৱাই থাকিম বৰ নাখাব কিন্তু ইমান ধুনীয়া চিনাৰী এটা দেখিছোঁ দেখি পেলাই একেবাৰে ভিডিঅ' কৰিব নামি আহিছোঁ ৰিলছ বনাইছোঁ ফটো উঠিছোঁ বহুত ধুনীয়া একেবাৰে চাই থাকিব আগত আৰু বহুত ধুনীয়া ধুনীয়া চিনাৰী দেখুৱাই থাকিম এতিয়া যাব লাগে দেৰি হৈছে এতিয়া মই গৈ আছোঁ অভয়াপুৰীৰ ফালে আৰু অভয়াপুৰীলৈ আছে 8 কিলোমিটাৰ ওপৰত দেখিছেই ইয়াৰ পিছত শৰাইঘাটৰ নিচিনা এখন দলং পাইছোঁ চাওকচোন আৰু এতিয়া গৈ আছোঁ ফাইনেলি আহি অলমষ্ট অভয়াপুৰী পাই গ'লোঁ ৰিজৰ্ট এখনত আহিছোঁ হয়তো বহুতে আহিছে আস্থা ৰিজৰ্ট চাই থাকক দেখুৱাই থাকিম এয়া আস্থা ৰিজৰ্টৰ ৰাস্তাটোত সোমাই গ'লোঁ এতিয়া গৈ আছোঁ খুব ধুনীয়া চিনাৰী আছে আকাশখন দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে ফাইনেলি আস্থা ৰিজৰ্ট পাই গ'লোঁ এয়া আস্থা ৰিজৰ্ট পাই গ'লোঁ চাই থাকক আপোনালোকক দেখুৱাই থাকিম ভিতৰত খুব ধুনীয়া জেগা আছে চাই থাকক ইয়াহু ফাইনেলি আহি পালোঁ আমি এতিয়া গাড়ী পাৰ্ক কৰিম কৰি নামিম কি আছে এতিয়া দেখুৱাম নামি পাওঁ চাই থাকক আহক এতিয়া মই ফাইনেল গেটখন পাই গ'লোঁ এতিয়া ভিতৰত সোমাম আৰু টিকট লৈ ল'ব লাগিব তাৰে আগতে
মই এতিয়া টিকট লৈ ল'লোঁ অলৰেডি আৰু এতিয়া মই ভিতৰত যাম আৰু 20 টকা পাৰ পাৰ্চন টিকট ইয়াতে তো এতিয়া ভিতৰলৈ আহক মোৰ লগত এয়া ঘৰটোৰ ভিতৰত কিন্তু সোমাব নিদিয়ে এইটো অকল চাবলৈহে থৈছে আৰু এনেকুৱা সোমাই পেলাই ইপিনে যাব পাৰিব আৰু এই তাত গৈ পেলাই বুটিং কৰিব পাৰে দেখিবলৈ আৰু এই ফুলখিনি খুবেই ভাল লাগিছে কিন্তু ফুল ছিঙিবলৈ পাৰ্মিশ্যন নিদিয়ে আকৌ দেই এই অকণমান আগত লিখি থৈ দিছে এয়া অনুগ্ৰহ কৰি ফুল নিছিঙিব এতিয়া গৈ আছোঁ ভিতৰলৈ এয়া চাওকচোন ইমান ধুনীয়া হয় কিন্তু আৰু বেছি ভাল লাগিব যিহেতু লকডাউন খুলিছে মাত্ৰ গতিকে মেইনটেনেন্স ভালদৰে কৰিব পৰা নাই হয়তো চাই থাকক এয়া ভিতৰলৈ আহিছোঁ অকণমান সোমাই আহিছোঁ সেই এটা ঘৰ আছে তাত গোটেই ৰাউণ্ডটো ঘূৰিব লাগিব এতিয়া আহি আছোঁ এখন ব্ৰিজৰ নিচিনা আছে এইটোৰে পাৰ হ'ব লাগে সেইফালে এয়া ফুড হাউচ এইটো ইয়াত খাব খুজিলে খাব পাৰে এতিয়া মই গৈ আছোঁ ইয়াৰ পৰা আপোনালোকক গোটেই দেখুৱাই থাকিম গোটেই ৰিজৰ্টখন ইয়াতে আপোনালোকে অকণমান ৰেষ্ট কৰিব পাৰে ইয়াতে বহিব পাৰে চাওকচোন ইয়াৰ পৰা মানে ৰ'দো নপৰে আৰু গোটেইখিনি ধুনীয়াকৈ দেখিব পাৰিব খুব ভাল লাগিছে বৰ্তমান মই অভয়াপুৰী ৰাস্তা ৰিজৰ্টত আছোঁ একেবাৰে চাওকচোন গোটেই চিনাৰীটো খুব ধুনীয়া হয় ইয়াতে এটা ঘৰ এটা আছে গৈ আছোঁ ওচৰৰ পৰা দেখুৱাম মোৰ বাৰু ইয়াৰিংছটো কেনেকুৱা লাগিছে এতিয়া মই ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু দেখিবলৈ এনেকুৱা হয় খুবেই ধুনীয়া হয় আৰু ইয়াৰ পৰা আপোনালোকে এনেধৰণে চাব পাৰে গোটেই ৰিজৰ্টখন চাহ আপোনালোকে য'ত হ'লে বহিব পাৰে আৰু ইয়াত সৰু ল'ৰা ছোৱালী খেলিবলৈও আছে আৰু সেই ঘৰটো যে দেখিছে তাত আপোনালোকে ৰেষ্ট কৰিবও পাৰে আৰু এইখিনিতে সৰু ল'ৰা ছোৱালীবোৰে খেলিব পৰাকৈ এইখন বনাই থোৱা আছে এইবোৰ দেখিছেনে খুব ভাল লাগে ইয়াতে আহি পেলাই মই আহিছোঁ যেতিয়া আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ আৰু দেখুৱাই আছোঁ ইয়াতে ল'ৰাকেইটাই বহি আছে আৰু জ্বলি আছে খুব ভাল লাগে তাত আহি পেলাই আৰু এতিয়া মোৰ লগত আহি থাকক এপিনে অকণমান আপোনালোকক দেখুৱাওঁ ইয়াতে আপোনালোকে ছিটবোৰত বহিব পাৰিব এনেধৰণে চাওকচোন দেখিবলৈ ইমান ধুনীয়া হয় আৰু অকণ আগলৈ বহুত দূৰ যাব পাৰিব গৈ ৰাস্তাত ছিটবোৰ আছে তেনেকৈ বহিব পাৰিব এতিয়া আহক মই আপোনালোকক ঘৰটো দেখুৱাম খেৰৰ ঘৰ আজিকালি দেখিবলৈ একদম নোপোৱাই হৈছে খেৰেৰে বনাইছে ইয়াত লিখা আছে অনুগ্ৰহ কৰি ওপৰলৈ নুঠিব মানা কৰিছে ইয়াত ঘৰটো চাওক
এয়া ঘৰটোৰ পৰা আপোনালোকে চিনাৰী এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ আৰু এয়া যে গান শুনি আছে অকণমান সেইটো হৈছে তাত শ্বুটিং চলি আছে মই ওচৰৰ পৰা আপোনালোকক পাৰিলে দেখুৱাব চেষ্টা কৰিম ঘৰটোৰ বেক চাইডখিনি চাওকচোন কিন্তু ইয়াৰে ভিতৰত সোমাব নোৱাৰি ভিজিটৰ্ছ নট এলাউড লিখা আছে এয়া চাই লওক ভিজিটৰ্ছ নট এলাউড আৰু চিচিটিভি আপুনি চিচিটিভি নিৰীক্ষণত আছে ঘৰটোৰ পৰা ওলাই আহিছোঁ এতিয়া আৰু আছে অকণমান ইয়াতে চিটবোৰ আছে বহিব পাৰিব এতিয়া মই অকণমান বহি ল'ম ভাগৰ লাগিছে একেবাৰে গোটেই এৰিয়াটো আপোনালোকক দেখুৱালোঁ ঘূৰি ঘূৰি এতিয়া অকণমান বহি লওঁ ভাগৰ লাগিছে মই আৰু কিছুমান বস্তু দেখুৱাব আছে লাষ্ট চাই থাকক আহি থাকক শ্বুটিং চলি আছে এই ভিতৰৰ ফালে অকণমান আছে এইখিনি আপোনালোকক দেখুৱাই লওঁ চাওকচোন একেবাৰে সেউজীয়া সেউজীয়া পৰিৱেশ খুব ভাল লাগে ইয়াত গৈ পেলাই একেবাৰে মজা আহিবচোন আহি খুব ভাল পাব আৰু ইয়াৰ পৰা ভিউটো চাওক কেনেকুৱা হয় মই ৰিজৰ্টখনৰ গোটেইকেইটা ছাইডৰ পৰা আপোনালোকক ভালদৰে দেখুৱাইছোঁ আৰু দেখিবলৈ খুব ভাল লাগিছে নহয়নে চাৰিওপিনে ইমান ধুনীয়া আহক এতিয়া আৰু অকণমান আছে দেখুৱাই দিছোঁ এনেকৈ ৰাস্তাই ৰাস্তাই গোটেই চিটবোৰ আছে বহিব পাৰিব ভাগৰ লাগিলে এতিয়া মোৰ চাই হৈ গ'ল গোটেই ৰিজৰ্টখন আপোনালোককো দেখুৱালোঁ কোনোবা যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব আৰু এতিয়া চোৱা হৈ গ'ল যিহেতু গৈ আছোঁ ঘূৰি পেলাই খাবলৈ দেখিতো লাগিছেই চাগে খাই ভাল পাওঁ এতিয়া খাব লাগে আৰু আপোনালোকক কিবা কিবি দেখুৱাম চাই থাকিব এইবাৰ এটা আৰু ধুনীয়া জেগাত যাম চাই থাকিব এয়া ঘূৰি হৈ গ'ল আৰু ইয়াত চলি আছে শ্বুটিং তাৰপিছত মই আহিলোঁ সেয়া পানীত যে নাও চলাই আছে সিহঁতে শ্বুটিং কৰি আছে মই ভাবি আছিলোঁ বাৰে বাৰে কিয় গান বজাই আছে পিছতহে সুধি পেলাই গম পালোঁ শ্বুটিং চলি আছে আৰু ইয়াতে এই যে ফুড হাউচ আছিলে তাত চাহ আৰু পকৰীৰ বাহিৰে বেলেগ একো নাপালোঁ এয়া গতিকে বাহিৰত খাব লাগিব আমাৰ এতিয়া পাৰ্কখন ঘূৰি মেলি হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ বাহিৰত কিবা এটা খাম গৈ পেলাই হৈ গ'ল চাই থাকক কি খাওঁ দেখুৱাই থাকক বাই বাই এতিয়া চাই হৈ গ'ল ওলাই আহিলোঁ আৰু নেক্সট এটা ধুনীয়া জেগাত গৈ আছোঁ অভয়াপুৰীত সেইটো পাৰ্ট 2ত পাব নেক্সট ভিডিঅ'ত চাই থাকিব